বা প্rank কৰিব লাগে বয়েৰেক প্rank কৰিব লাগে ফেফেৰিক প্rank কৰিব লাগে তো যেহেতুকে আমি মেডিকেলৰ লগত ৰিলেটেড তো মেডিকেল ৰিলেটেড এটা প্rank কৰিব ওলাইছো তো তাৰ কাৰণে আমাক অকমান বস্তু লাগিব তো মই আইছৰ পৰা লৈ লওঁ তো আপোনালোকক দেখাইছো প্ranকটো কেনেকুৱা ধৰণৰ হ'ব গৈ আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ইয়াৰ পৰা কিবা কানি অকমান লৈ ললো প্rank লাগে সো ফাইনালি প্rank কৰিব গৈ আছো তো গাইছ এতিয়া ৰঙিয়া ষ্টেচনৰ পৰা গৈ আছো ঘৰ বেছি টাইম নালাগে তো আপোনালোকৰ ডিমাণ্ডত প্rank কৰিব গৈ আছো নাজানো কেনেকুৱা ৰিএকচন হয় মোৰটো ভয়ে লাগি আছে এনেকা prank নাজানো কোনেবা কৰিছে কি নাই তো আগলৈকে চাই থাকক আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা ঘণ্টা বটনটো দামাই দিব কিয়নো মোৰ ভিডিঅ' যাতে আপোনালোকে প্ৰথমে পাই লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বলক আগলৈকে তো গাইজ হস্পিটেলৰ পৰা লৈছিলো যে এইখিনি তো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ তো প্rank হ'ব গৈ আছে মানে কি মই এতিয়া গৈ আছো ন ঘৰত ফেফেৰিটো শুই আছে তো মেবি মানে কিবা এটা অঘটন হোৱা দেখাম তাই কেনেকুৱা ৰিএকচন কৰে আপোনালোকক দেখাম এতিয়া মানে বেন্দিছে আৰু চেনেলটোৰ নাম jerrywithsk ৰেডি থেংক ইউ তো মানে এতিয়া ৰেডি মোৰ বেন্দিজ হৈ গ'ল মানে ঘৰত গৈ আছো কিবা এটা অঘটন হোৱা বুলি কম তো বেন্দিজ হ'ল আৰু এটা মই ফেচত লগাই পেলাই দেখাই আছো তো গাইজ মোৰ গোটেইখিনি হৈ গ'ল মানে এনেকুৱা এটা ভাইবছ লৈছোঁ যাতে মোৰ এক্সিডেণ্ট হৈছে মানে এক্সিডেণ্ট হোৱা বুলি ক'ম ঘৰত গৈ থাকোঁতে তো তাই চাগে শুয়ে আছে ফেফেৰি এইটো জাষ্ট আপোনালোকৰ ডিমাণ্ডতহে কৰিব বিচাৰিছোঁ তো আশা কৰোঁ আপোনালোকে ভাল পাব এনেকুৱা প্rank কৰিব নালাগে একচুৱেলি বাট ধেমালি হিচাপে কৰিম আৰু তাই কেনেকুৱা ৰিএকশ্যন দিয়ে আপোনালোকক দেখাম আপোনালোকে প্rank বিচাৰি থাকে যিহেতুকে মই মেডিকেল ৰিলেটেড মানুহ মেডিকেলত থকা মানুহ মেডিকেল ৰিলেটেডে এটা প্rank কৰিব বিচাৰিছোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকি ভাল পাব আৰু এইখিনিতে ৰিকুৱেষ্ট থাকিলে আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ আপোনালোকে মৰম দিব তেন্তে ভিডিঅ'টো আগলৈকে চাই থাকক ফেফেৰি কি ৰিএকশ্যন দিয়ে তো আই হোপ আপোনালোকে ভাল পাব তো আহি পালোঁ কামাখ্যা দাদা নিবৰ কাৰণে আহি আছে এতিয়া প্ৰায় বাজিল 7:30 তো ঘৰত গৈ দেখাইছোঁ আপোনালোকক ৰিএকশ্যন আহি পালে কিবা কি ভাবে কিবা এক্সিডেণ্ট হোৱা বুলি ভাবে নেকি একো নাই প্rank ভিডিঅ' এটা মানে জেৰি খালোঁ তো সেই গাইছ মই আহি পালোঁ ঘৰ ফেফেৰি বা কি কৰি আছে শুই থাকিলে ভাল আছিল মোবাইলটো বহি পেলাই ভিডিঅ' কৰিব লাগিব না আহকচোন কি কৰি আছে চাওঁ কেমন উঠাও না গাটো দেখিয়েছে পেন্ডিস সেন্ডিস করা আছে দেখা নাই তোমাক কোৱা নাই নামকে দেখাইছে দেই আৰু কিবা ঠিক হ'ব একো নাই একো নাই দে ভাল হ'ব হাৰে কিবা এটা হৈছে কি ক'ব লাগে হৈছে আৰু কিবা আই জানান্তে মই আই জানান্তে তোমাৰ যদি এইটো কথা কওঁ তুমি মোক বকি থাকিবা না তোমাক টেনশ্যন দিব বিচাৰা নাই তোমাক টেনশ্যন দিব বিচাৰা নাই ঔষধ হয়
বিশ্বাস ন কলি তোমাক টেনশ্যন ল'বা তুমি মাক ক'বা আৰু চা মই কাপোৰ চাপোৰ কলি গা ধোৱা গম পাবি কি হৈছে নাই নাই আইলি মোৰ আৰু দুখ পা তিতি তেনে দুখ পাই আছ আই থাকোঁতে বাইকত নিপুলাতৰ থবা আছিল নাই থবা আনতে বাইকত পাই তাৰমানে চুপাৰখন আগে আগবাঢ়ি আমি তাড়াতাড়ি বনাতে ব্রেক মারছি ব্রেক মারাতে মও করছো আর দুটামান করছি কে কবা লাগে তাৰমানে কলি কি হ'ব কলি তুমি তাতে মাজুলীতে ভাগ দিলি তুমি মরছো দেখছে না মই ইমান কষ্ট কৰি আহিছো মোৰ এনেকা অৱস্থা তাতে তুমি আকৌ এনেকা ৰিয়েকশ্যন দিছে ভাল লাগব নেকি মই এনেকে মই কি এতিয়া কিবা এটা হৈ গেল ঘটন ভাল হ'ম নহয় মেডিচিন ললি হা কি দে বেন্ডিজ চেন্ডিজ কৰি দি পঠালা তুমি আৰু তাতে যায় মিছা মিছা এনে টেনশ্যন লৈ থাকিবি ঘৰত উঠ কান্দছা নেকি চাও কান্দছা নেকি চা কে কান্দছে আরে পাগলি সৰু সুৰা কিবা এটা হৈছে তাতে কান্দা লাগি কথা আছে তোমাক কোৱা নাই তুমি টেনশ্যন লৈ থাকিবি কাৰণে কান্দবা নালাগে চা ডাকেন গাইস কান্দা দিছি এই দেখো যে কেমেৰা লাগি আছে Look at this weird. Guys, faferi kansi guys. Ra? Dei te amar bandage kol diba likbo tumi. Bandage to khulli te. Bandage to khulli. Oh, kholo ga prank kora bole guys prank nohoy. Guys sobe jane. Comment of কবি দেখ প্রেম করা বলতে খুললি আমার কথা হইতে রঙা হয়েছে তে জলদি তো রঙা হয় দে জলদি তে গোকুল্লি গম পাবি দে চলো তুমি কান্দা লাগে না এমন মরম মক লাগে এমন মরম মক লাগে যেরো মল্লু হই লাগে টেস্ট দিলে মাথা ঘুরে যাব গাইস কেনে কত করিয়েছি কেনে কাকা দেখা না কাকা দেখছি গলা কি কত কি ছি মগসু কত কোৱা নাই এনে প্র্যাঙ্ক এটা কৰিম ৰজেৰি ভাল লগত ইয়াৰ মন মনে মা দেখিলি তো পাগলা হলে মাক নে দেখা গেল মাৰ আগতে গলা প্র্যাঙ্ক কৰবা নৰা এনে গাইস লাষ্টত তুমি বাবুই দিন পাখা লাগো তুমি ও কি হ'ব না কত পৰি গৈছে পাব্লিকে দিছিল কমেন্ট দিছিল প্র্যাঙ্ক লাগে তো এনেকা ধৰণৰ প্র্যাঙ্ক এটা মেডিসিন সঁচাৰে মেডিসিন লাগিছিল তুমি কেমন আছে কি ক'ব নকামো তুমি মই আহি পেলে কি কৈছিল কি কৈছিল অক্সিডেন্ট হৈছে এতিয়া মই কি কৰি যেনে মই প্ৰেম কৰিম বুলি মৰবি দে হ'ব দে কাটি দিম মুখে দোৱা গেছ এইটো প্ৰেংক বেয়া হ'ল নেকি কিন্তু কনফিউজন হৈ আছে তাৰমানে আমাৰ বৰ্মাহঁতৰ দাদাহঁতে দেখা পাইছে চকত মই গাড়ীত আহি থকা বেণ্ডেজ কৰা আছে দাদা মোক ফোন মাৰি আছে মই ভিডিঅ' কৰি থকাৰ কাৰণে মই ফোনটো ৰিচিভ কৰা নাই কাটি আছোঁ এতিয়াতো ঘৰৰ মানুহ খেদাই দিছে দা আমাক এতিয়া আকৌ মই সৰুকৈ ফোন মাৰিলোঁ সৰুকৈ কৈছে কি হৈছে তই ফোনটো ৰিচিভ কৰা নাই ৰিচিভ নকৰাৰ কাৰণে মই মাক খেদাই দিছোঁ যাই আছে আল্লাহ মই কি ক'ম এতিয়া বেণ্ডেজ চেণ্ডেজ একোৱে নাই দেখোন কপালত সৰুকৈ তেতিয়া আৰু দাম আহি কেনে একো কি একো হোৱা নাই দেখোন এনে ক'লা নেকি একচুৱেলি একো নাই এইগিলা প্ৰায় চলি যায় না দে যাম কা হা একো নাই নাই এটা প্ৰেংক কৰিছিলো ঘৰত আহোঁতে
লাহৰা কষ্ট দে ফোন কৰি দে লাজ পালি নে জান লাজ পালি মোৰ লগত প্ৰেংক কৰন্তে কেনে গাইজ কেনেকুৱা পালে প্ৰেংকটো ক'ব দেই আপোনালোকে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই সুস্থ থাকক হেপী থাকক বাই